স্বাগতম জানাইছো আসামিজ অনলাইন টেক ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'লৈ 15 এপ্ৰিলৰ পৰা ৰাজ্যৰ পুনৰ চলাচল আৰম্ভ হ'ব ভাৰতীয় ৰেল সেৱাৰ 15 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা ৰেল সেৱাত আপুনি টিকেট কেনেকৈ বুক কৰিব লাগিব কিমান সময় আগতে আপোনাৰ প্লেটফৰ্মত উপস্থিত থাকিব লাগিব প্লেটফৰ্মত উপস্থিত থকাৰ আগতে প্লেটফৰ্মত প্ৰৱেশ কৰাৰ আগতে আপোনাৰ কি কৰিব লাগিব সম্পূৰ্ণখিনি কথা এইখন ভিডিঅ'ৰ জৰিয়তে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ মোৰ এটা সৰু ৰিকুৱেষ্ট আপুনি যদি এতিয়ালৈকে আসামিজ অনলাইন টেক ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব ভাল লাগিলে এটা লাইক কৰিব আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব 15 এপ্ৰিলৰ পৰা পুনৰ চলিব পাৰে ৰেল 4 ঘণ্টা পূৰ্বে পাব লাগিব ষ্টেচন ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বে সকলো যাত্ৰীৰ হ'ব থাৰ্মেল স্ক্ৰিনিং লকডাউনৰ বাবে বন্ধ হৈ থকা ৰেলৰ চলাচল 15 এপ্ৰিলৰ পৰা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে ভাৰতীয় ৰেলৱে ৰেলৰ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে আৱশ্যকীয় প্ৰটকল প্ৰস্তুত কৰিছে নতুন প্ৰটকলৰ মতে যাত্ৰীয়ে ৰেলৰ নিৰ্ধাৰিত সময়তকৈ 4 ঘণ্টা পূৰ্বে ষ্টেচনত পাব লাগিব ৰেলৱে ষ্টেচনত উপস্থিত হোৱাৰ পূৰ্বে সকলো যাত্ৰীক হ'ব থাৰ্মেল স্ক্ৰিনিঙত পাছ কৰা লোককে ষ্টেচনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হ'ব যিসকল যাত্ৰীৰ জ্বৰ কাহ চৰ্দি থাকিব তেওঁলোকৰ যাত্ৰাৰ বাবে অনুমতি দিয়া নহ'ব ৰেলৱেৰ জ্যেষ্ঠ বিষয়া জনোৱা অনুসৰি 15 এপ্ৰিলৰ পৰা সংৰক্ষিত নন এচি স্লিপাৰ শ্ৰেণীত যাত্ৰা কৰাৰ বাবে অনুমতি দিয়া হ'ব ৰেলৱেত নাথাকিব এচি ডবাৰ লগতে অসংৰক্ষিত শ্ৰেণীত যাত্ৰা কৰাৰ অনুমতি ইমানেই নহয় ৰেলৱে ষ্টেচনত কেৱল নন এচি স্লিপাৰ শ্ৰেণীত টিকট সংগ্ৰহ কৰাৰ লোককহে ষ্টেচনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া হ'ব ষ্টেচনত প্লেটফৰ্ম টিকটৰ বিক্ৰী সম্পূৰ্ণৰূপে বন্ধ থাকিব ৱেইটিং টিকেট থকা সকলকো ষ্টেচনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া নহ'ব যে 15 এপ্ৰিলৰ পৰা ভাৰতৰ ৰেল সেৱা পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে আপুনি যদি এই ৰেল সেৱাত যাতায়াত কৰিব বিচাৰে তেনেহ'লে আপোনাৰ ষ্টেচনত 4 ঘণ্টা আগত উপস্থিত হ'ব লাগিব আৰু আপোনাক ৰেলৱে ষ্টেচনত সোমোৱাৰ আগতে আপোনাক থাৰ্মেল স্ক্ৰিনিং কৰোৱা হ'ব থাৰ্মেল স্ক্ৰিনিঙত যদি আপুনি পাছ কৰে তেনেহ'লে আপোনাক প্লেটফৰ্মৰ ভিতৰত সোমাবৰ কাৰণে অনুমতি দিয়া হ'ব আৰু যদি আপোনাৰ হাতত ৱেইটিং টিকেট থাকে তেনে আপোনাক ৰেলৱে ষ্টেচনত প্ৰৱেশ কৰাৰ অনুমতি দিয়া নহ'ব লগতে 15 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা ৰেল চলাচলত কোনো ধৰণৰ এচি আৰু অসংৰক্ষিত আসন নাথাকে নন এচি আৰু স্লিপাৰ ক্লাছৰ ডবাসমূহহে থাকিব সেয়েহে আপুনি যদি চলাচল কৰিব বিচাৰে তেনেহ'লে আপুনি এইখিনি কথা জানি ল'ব আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিয়ক যাতে আপোনাৰ বন্ধুবৰ্গ জানিব পাৰে আৰু যদি ৰেলত চলাচল কৰিব বিচাৰে তেনেহ'লে এইখিনি কাম আগতীয়াকৈ যাতে কৰি থয় বা আগতীয়াকৈ কৰে তো ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব যদি ভাল লাগে নিশ্চয় এটা লাইক কৰিব আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আপুনি আসামিজ অনলাইন টেক ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব ভিডিঅ'টো চোৱাৰ বাবে আপোনাক বহুত বহুত